নমস্কাৰ মোৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টি এই কাৰণে বিশেষ কিয়নো আজিৰ এই ভিডিঅ'টিত মই কেৱল মাত্ৰ ডডৌক আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ ডডৌ বিশ্বনাথ চেলেংদেৱৰ ভিডিঅ'জবিলাকে আপলোড কৰিছোঁ। তেওঁ যিহেতু যোৱা বছৰ অৰ্থাৎ 2023 চনৰ নৱেম্বৰ মাহৰ পৰা 2024 চনৰ ডিচেম্বৰ মাহৰ 30 তাৰিখলৈকে যি অসুস্থতাত ভুগি আছিল, সেই সময়ছোৱাৰ পৰা একেবাৰে তেওঁৰ মৃত্যু হোৱাৰ পৰ্যন্ত তথা মাহেকীয়া শ্ৰাদ্ধ অনুষ্ঠিত কৰা সময়ছোৱালৈকে ভিডিঅ'টোত আছে। গতিকে আপোনালোকে চাই যাওক। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। এয়া 29 ডিচেম্বৰ দেওবাৰ আছিলে। সেইদিনা ৰাতিৰ দৃশ্য ভাগৱত পাঠ কৰাইছিলে। 30 ডিচেম্বৰ 2024 চন। সেইদিনা আছিল সোমবাৰ। প্ৰায় 11:45 মানত ডডৌৱে আমাক সকলোকে কন্দুৱাই তথা আত্মীয় স্বজন ভকতবৃন্দ আৰু তেওঁৰ শুভাকাংক্ষীসকল সকলোকে কন্দুৱাই আমাক এৰি গুচি গ'লগৈ। ডডৌ, আপুনি য'তেই আছে কুশলে থাকক আৰু তাৰ পৰাই আমাক চাই থাকক সদায় আৰু আমাক আশীৰ্বাদ কৰি ৰাখক, তাকে কামনা কৰিলোঁ। ঘৰৰ পৰা প্ৰায় 400-500 মিটাৰমানৰ আঁতৰত থকা আমাৰ গাঁৱৰ বৰনামঘৰটোলৈ ডডৌক শেষ বাৰৰ কাৰণে গায়ন বায়নৰ সৈতে লৈ যোৱা হৈছে। বৰনামঘৰ সন্মুখত ডডৌক অলপ সময় ৰাখিলে। তাতে ভকতবৃন্দই প্ৰাৰ্থনা জনালে তেওঁৰ আত্মাই সদ্গতি লাভ কৰিবলৈ তথা তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰিবলৈ। আমিও সকলোৱে তাকেই বিচাৰোঁ, তেওঁৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে। সেইদিনা যে মই আহি নাপালোৱেই, ইমান বেয়া লাগিছে। মই 30 তাৰিখে ট্ৰেইনত উঠি 31 তাৰিখেহে মই পাইছোঁহি। শেষ সময়ৰ বাবে তেওঁক দেখা দিব নোৱাৰাত মই বহুত দুখ পালোঁ। তথাপিও ভাগ্যত নাছিলে বুলিয়ে ক'ব পাৰি। আৰু পিছদিনা যিহেতু আহি পালোঁ, আহিয়ে ফ্ৰেছ হৈ মই ডডৌ মৰিশালিটো প্ৰথমতে মচি ল'লোঁ, তাতে প্ৰাৰ্থনা জনালোঁ। পৰম্পৰাগতভাৱে বিশ্বাস কৰি অহা মতে এয়া দেখিছেনে, দুটা হাতৰ আঙুলিৰ ছাপ। আৰু আমি বিশ্বাস কৰোঁ যে মৰিশালিটো মচি থোৱাৰ পিছদিনা এনেকুৱা ছাপ পৰে। আৰু ছাপটো বাৰু আছিলে মাহেকীয়া কাজৰ পিছদিনা। তাৰপিছত এয়া হৈছে 3 দিনত কৰা তিলনী কাজ। সেইদিনা আছিলে 1 জানুৱাৰী। 1 জানুৱাৰীৰ দিনা ডডৌৰ তিলনী পৰিছে। তিলনীৰ শান্তি পানী আমি সকলোৱে লৈ তাৰপিছত আমি ভকতবৃন্দৰ আগত সেৱা ধৰিলোঁ। এনেদৰে তিলনীৰ কাম সমাপ্ত হ'ল। আৰু এয়া নিয়ম এটা আছিলে, মই দেখাব বিচাৰিছোঁ। যিদিনাখন তেওঁ গুচি গৈছিল সেইদিনা ধান 11টা ডলাৰ মাজত ৰাখি থোৱা হৈছিল আৰু সেই ধান 3 দিনৰ মূৰত মানে তিলনীৰ দিনা খুলি চাইছিল। আৰু বিশ্বাস কৰা মতে সেই ধান তেওঁ দি গৈছে নে ৰাখি গৈছে তাকে চোৱা হয়। যিহেতু ডডৌৰ সবাহ 8 জানুৱাৰী তাৰিখে আৰু সেইদিনৰ কাৰণে এয়া তামোল পাণ টোপোলা কৰি থকা হৈছে নিমন্ত্ৰণ জনাবৰ কাৰণে। জালুকবাৰীত এটা বিশেষ ট্ৰেইনিং থকাৰ কাৰণে মই দহা দিনাও নেপালোঁ। আৰু যিহেতু মই নাছিলোঁ, ভিডিঅ'জ কৰা নহ'ল মোৰ মোবাইলত, গতিকে মই ফটোবিলাকে লগাই দিছোঁ। এয়া হৈছে দহাৰ ফটো। 27 জানুৱাৰী তাৰিখে ডডৌৰ মাহেকীয়া কাজ অনুষ্ঠিত কৰিব। তাৰ কাৰণে পেণ্ডেল দিবলৈ আগফালে এয়া আয়োজন কৰি ৰখা হৈছে। ভকতসকলৰ কামৰ বাবে ঘৰৰ আগতে ঘৰৰ সন্মুখতে এয়া নিৰ্মাণ কৰি থকা হৈছে এটা পেণ্ডেল। তাৰপিছত বাকীকেইটা পেণ্ডেলো মই দেখাই যাম ভিডিঅ'টোত। এইফালে আকৌ গাঁৱৰ আইতাহঁত, আপাহঁত, খুৰীহঁতে নিজৰ নিজৰ কামত লাগি গৈছে, ধান ভাজিছে, চাউল জাৰিছে। আৰু যিহেতু 27 জানুৱাৰী তাৰিখে ডডৌৰ সকাম পৰিছে, গতিকে তাৰ আগতেই সকলো কাম আজৰি কৰিব লাগিব। নিমন্ত্ৰণো কৰা হৈছে বহু লোকক, গতিকে তেওঁলোকে লাগি গৈছে তেওঁলোকৰ কামত। তেওঁলোককো বহুত বহুত ধন্যবাদ ইমান সহায় সহযোগিতা কৰাৰ কাৰণে।
সকামৰ প্ৰায় এদিনৰ আগতেই পেণ্ডেলৰ কামখিনি শেষ হৈছিলেগৈ আৰু মই আগদিনা ভিডিঅ' কৰিছিলোঁ। পেণ্ডেলটো মই মানে ভিডিঅ'ৰ যোগেৰে ৰাখি থ'ব বিচাৰিছিলোঁ। ইউটিউবত যিহেতু ভিডিঅ' এডিট কৰি দিয়া হয়, গোটেই কামখিনি যি হৈছে সকলোখিনি দেখুৱাব পাৰিছোঁ, লগতে ইয়াতে ৰাখি যাব পাৰিছোঁ যাতে পিছত আমি এইখিনি স্মৰণ কৰিব পাৰোঁ, চাব পাৰোঁ। এই ঘৰটো বনোৱা হৈছে ভকতসকলৰ বাবে। ইয়াতে ভকতসকলৰ নীতি নিয়ম কাম কাজবোৰ কৰা হ'ব। তাৰপিছত এয়া হৈছে, এইটো সৰুকৈ বনাইছে, এইটো জলপান খোৱা ঘৰ। ইয়াত কেৱল জলপান দিয়া হ'ব। তাৰপিছত দেখাম ভাত খোৱা ঘৰটো। যিহেতু মই এদিনৰ আগতে ভিডিঅ'টো কৰিছিলোঁ, গতিকে এতিয়ালৈকে বেঞ্চ ডেস্কবিলাক ইয়াত ৰখা হোৱা নাই। এইটো হ'ব ভাত খোৱা ঘৰ। ইয়াত ৰাইজৰ কাৰণে ভাত ইয়াতে আয়োজন কৰা হৈছে, ইয়াতে দিব। তাৰপিছত এইফালে আকৌ বনাইছে অতিথিসকলৰ বাবে। ইয়াতে চকী পাৰি দিয়া হ'ব, তাতে অতিথিসকলক বহাৰ কাৰণে নিৰ্মাণ কৰা হৈছে। আৰু এইফালে আকৌ ৰাখি থোৱা হৈছে ফুলৰ মালা, লগতে ফুলৰ টোপাটো, যিটো নেকি ডডোৰ যিখন মেইন ফটো তাত লগাব। আৰু দেখাই গৈছোঁ, আৰু যিহেতু সকলোবিলাক দেখাইছোঁৱেই, গতিকে এয়া পাণো দেখাইছোঁ। পাণ বচাত ব্যস্ত আমাৰ ছোৱালীবিলাক। আৰু এইফালে আছে কাৰিকৰ, তেওঁলোকে নিজৰ কাম কৰা ষ্টাৰ্ট কৰিছে। ধেমাজিৰ পৰা লৈ আনিছে দৈ, প্ৰায় 300 লিটাৰ, আৰু এয়াও দেখাই দিছোঁ ভিডিঅ'টিৰ যোগেৰে। তুমিও আহা কতিয়া। আপোনালোক ঘৰ হয় এবাৰ কৈ দিয়ক। নাহৰকটীয়া পাইছে। টিমটো কেইজন আহিছে? আমি আহিছো 25 জন আহিছে। গোটেইকেইজন নাহৰকটীয়াৰে হয়। আৰু আজি কি কি কাম কৰিছে এতিয়ালৈকে? এতিয়া কি কয়, ফুলকবি, বিন, গাজৰ চব কটা মেলা কৰি আছো আৰু মাছ ফ্ৰাই কৰি আছে। কিমান উঠাই দিয়া? এইফালে আমাৰ মেইন মানুহজন ন, টিমৰ মেইন মানুহ। আপোনাৰ নামটো কৈ দিয়কচোন। আপোনাৰ বয়স কিমান হৈছে? 75। আপুনি কিমান বয়সৰ পৰা এইটো কাম কৰিছে? সৰুৰ পৰা? হয় নেকি? 25 জনৰ টিমত আপোনালোকে 2 জন জ্যেষ্ঠ ন? ঠিকে আছে, টিমৰ লিড লয়। বহুত বহুত ধন্যবাদ আপোনালোকে অহাৰ কাৰণে। কাম লাগি থাকক দেই। এইফালে এজন দাদা, আপোনাৰ ঘৰ ক'তনো? নাহৰকটীয়া হয়। আপুনি কিমান সময়ৰ পৰা এইটো টিমত আছে? মই আগৰ পৰা গাইছো। বহুত বছৰ হ'ল। আৰু সেইফালে দাদাজন আপোনাৰ ঘৰ ক'ত? হয় নেকি? এইফালে কামত ব্যস্ত মটৰ গুচাই আছে। দাদা হাই কৈ দিয়ক। তেওঁলোকলৈও বহুত বেছি ধন্যবাদ। ইমান ৰাইজৰ বাবে তেওঁলোকে ৰন্ধা বঢ়া কৰি দিলে। টিমত আছে 25 জন আৰু গোটেই কেইজন আহিছে নাহৰকটীয়াৰ পৰা। তাৰ মাজতে দুগৰাকী আছে মহিলা, দেখাই দিছো। বহুত বহুত ধন্যবাদ আপোনালোকে অহাৰ কাৰণে। চবে হাই কৈ দিয়ক।
27 তাৰিখে ৰাতিপুৱা এয়া ব্ৰাহ্মণো আহি পালেহি। তেওঁৰ নিয়ম কানুনবিলাকো আৰম্ভ কৰিছে। তাৰপিছত আমি তেওঁৰ পৰা সান্তনি পানী ল'লোঁ আৰু গুচি গ'লোঁ। তাৰপিছত কামবিলাক আৰম্ভ কৰা হ'ল। আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া তেওঁক বহুত বেছি ধন্যবাদ, কিয়নো তেওঁ ডড' অসুস্থ হোৱা দিনৰ পৰা ডড' শ্ৰাদ্ধলৈকে যি খবৰ কৰি থাকিলে বা তেওঁ ইমান ব্যস্ততাৰ সময়তো খবৰ কৰিলে, এপাক আহিলে, ঘৰত দেখা দিলে বা তেওঁ যি সহায় সহযোগিতা আগবঢ়ালে, তাৰ কাৰণে আমি সকলো ঘৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভকতসকলৰ দ্বাৰা আৰম্ভণি কৰা হ'ল। ৰাতিপুৱাতে তেওঁলোকে দুআষাৰ আগবঢ়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাইজলৈ এৰি দিলে। কিনো অৱতাৰ প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ৰ'লো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন। নামঘৰ ভাগি নিচাদৈয়ে প্ৰতিষ্ঠা কৰিছিল। তাৰে চিনস্বৰূপে পহুচিং গাঁৱৰ সমাজে এই স্থিৰ চিত্ৰ একপি পৰিয়ালবৰ্গক অৰ্পণ কৰিব বিচাৰিছে। মই পহুচিং গাঁৱৰ জ্ঞাতিবৰ্গক নিচাদৈ পৰিবাৰ তথা পৰিয়ালবৰ্গক এই ফটোভাগি অৰ্পণ কৰিবৰ কাৰণে জনোৱা হ'ব। আশে পাশে জীৱনে বিভীষিকা ৰচিলে জলঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু শৰণে ৰ'লো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু
ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে সমবেত হৈছে। এজন ব্যক্তিৰ মহাপ্ৰয়াণত সেই মহান ব্যক্তিৰ মহাপ্ৰয়াণে আমাৰ জীৱনক কেতিয়াবা দুখবোধত পেলাই যদিও জীৱন আৰু মৃত্যুৰ যি সীমাহীন ৰহস্য, সেই ৰহস্যকো অনুধাৱন কৰি আমি আমাৰ এয়া ৰাতি অনুষ্ঠিত কৰা কীৰ্তন ভাগ। মৃত্যু সঁচাই বৰ মৰ্মান্তিক, তথাপিও এয়া যিহেতু চিৰন্তন সত্য, আমি মানি ল'বই লাগিব। শ্ৰীকৃষ্ণই ভগৱদ গীতাত অৰ্জুনক কোৱাৰ দৰে, বস্ত্ৰ যেন জীৰ্ণ ভৈলে নবীন বস্ত্ৰক আনি মনুষ্য কৰয় পৰিধান। সেইমতে জীৱাত্মই এটি দেহা জীৰ্ণ ভৈলে অন্য দেহে কৰয় প্ৰস্থান। মনুষ্যই পুৰণি বস্ত্ৰ ত্যাগ কৰি বেলেগ নতুন বস্ত্ৰ গ্ৰহণ কৰে। ঠিক সেইদৰে জীৱাত্ময়ো পুৰণি শৰীৰ ত্যাগ কৰি বেলেগ নতুন শৰীৰ প্ৰাপ্ত কৰে। আমিও আশা কৰোঁ ড'ডৰ এই আত্মাই পুনৰ জনমত যাতে মনুষ্য জনমেই ধাৰণ কৰে আৰু এনেদৰে যাতে তেওঁ সমাজৰ হকে, ঘৰৰ পৰিয়ালৰ হকে কৰ্মনিষ্ঠা অটুট ৰাখে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব।
পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।